হে গাইজ গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। এতিয়া বাজিছে ৰাতিপুৱাৰ 9টা আৰু বন্ধুসকল আমি এতিয়া গৈ আছোঁ গংগাচিলনত, কিন্তু তাৰ আগতে আমাৰ বহুকেইটা কাম আছে। লগত আছে পিকু শৰ্মা। তো বন্ধুসকল এতিয়া আমি আহি পালোঁ সৰভোগত, আৰু এয়া চাওক মানুহৰ সংখ্যা বৰ্তমান কম যিহেতু কৰোণা টাইম ছিজন 2 চলি আছে। আৰু এতিয়া মই যাম পিকুৰ সৈতে কলেজত, তাৰ কিবা এটা কাম কৰিবলগীয়া আছে, তো সেইটো কৰিম। তাৰপিছত আমি যাম আজি গংগাচিলন, মানে অষ্টমী ইয়াতে হয় না, তো তাত আমি যাম। তো এতিয়া আমি আহি পালোঁ কলেজত। দেখিছে মানে আমাৰ শৰ্মা ভাইৰ কিবা কাম আছে নে কিবা, তো সেই কামটো কৰি আহিব। মই ৰাস্তাত ৰখোঁ কাৰণ মই ড্ৰেছ চেছ পিন্ধিও অহা নাই। ইমান দেৰি লগাই মানে দে পটাপট যাব লাগে। তো এতিয়া আমি গৈ আছোঁ গংগাচিলনলৈ, আৰু আমাৰ পিকু শৰ্মাৰ কলেজত যিটো কাম আছিল সেইটো হ'ল, আৰু লগ পাই আছোঁ আপোনালোকক, মানে দেখুৱাই আছোঁ একদম গংগাচিলনত। চাই থাকক। আৰু এয়া চাওক ডাব্বা নোহোৱা ট্ৰেইনৰ ইঞ্জিন। তো বন্ধুসকল এইখন হৈছে সৰভোগত থকা মাইহাং ৰিজৰ্ট। তো বন্ধুসকল আমি ফাইনেলি আহি পালোঁ বেকিৰ ব্ৰিজ। দেখিবলৈ পাইছে এইখনে হৈছে বেকি নদীৰ ব্ৰিজ। এয়া হৈছে আমাৰ শৰ্মা, এয়া আহি আছে ট্ৰাক গাড়ী চব, এয়া চাওক নদী। আৰু বন্ধুসকল ইয়াতে চাওক নদীত পানী হৈছে, কিন্তু আমাৰ পিনে নদীটোত মানে একেই নদী বেকি নদী, আমাৰ পিনে পানীয়ে নাই কাৰণ তাত বান্ধ বান্ধি দিছে। তো সেইবাবে সহায় পানীয়ে যাব নোৱাৰে। এতিয়া বাৰিষা কালত কি হয় দেখা যাব। বাৰিষা কালত কিজানি আমাৰ সহায় বেছি পানী হৈ যাব এতিয়া। তো এতিয়া আমি আহি পালোঁ গংগা স্নানত, মানে আজি বেকিৰ পাৰতে গংগা স্নান হ'ব নাকি। তো মানুহ হৈছে, কিন্তু কৰোণাৰ কাৰণে সিমান এটা হোৱা নাই। তো এইপিনে পিছপিনে মানুহ সিমান নাই, আগফালে বহুত মানুহ আছে দেখুৱাই আছোঁ। কাষত যাব নোৱাৰি বৰ্তমান, কাৰণ জানিছে নহয় পৰিস্থিতি ভাল নহয়। মাছখন মাৰি আহিছোঁ। আৰু বোলে গংগা স্নানত বোলে আহিলে মেলা চাবলৈ গা নোধোৱাকৈ ঘৰলৈ যাব নাপায়। তো এতিয়া কি কৰোঁ ভাবি আছোঁ, কাৰণ পৰিস্থিতিটো জানেই না দেশৰ পৰিস্থিতি। সেই তাত গা ধুব গ'লে কি হ'ব পাৰে। তো এতিয়া নাযাওঁ, ভাবি চিন্তি আজি এইবাৰ এনেকৈ যাওক। এতিয়া এটা বৰফ খাই লওঁ ৰ'ব। তো এতিয়া খাই আছোঁ আমি বৰফ। পিকু শৰ্মাই নাখালে কাৰণ তাৰ বোলে অলপমান গলত প্ৰব্লেম আছে। ময়ে খাওঁ, বিৰাট গৰম লাগছে। আৰু দোকানখন খুলি থৈ মালিকে ক'ত গৈছে পাত্তা নাই। তো সেই ভাইটিজনে কি বা ভাবিছে সেইবোৰ খেলা বস্তু দেখি, ভাবিছে কিজানি সেইবোৰ হিয়াৰ বুলি। তো বন্ধুসকল এতিয়া মই আপোনালোকক গোটেই মেলাখন এপাক ঘূৰি দেখুৱাম, কি কেনি বস্তু আছে। আপোনালোকে ভালদৰে ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু তো লেটছ গ' দেখুৱাই আছোঁ, চাই থাকক।
পোৱা কেইটকা জিলাপি 30 টাকা লবি না বিকু জিলাপি 130 এর দাম কইরা দিছে 130 টাকা আর 100 টাকা 130 টাকা বরফ খাই আছো জিলাপি খাই আছো আৰু বন্ধুসকল ইয়াতে মানুহ চাওক কিমান মানুহ হৈছে বেছিভাগৰে মুখত মাস্ক নাই আৰু ছ'চিয়েল ডিষ্টেঞ্চিং বোলা বস্তু অলপো নাই তো ইয়াতে থকাতকৈ মই ঘৰতে যাওঁ তো ইয়াৰ পৰা এতিয়া যাব লাগে পটাপট তো এতিয়া আমি যাবলৈ ওলালোঁ কাৰণ ইয়াতে বহুত টাইম থাকিব নোৱাৰি কাৰণ অলপমান প্ৰব্লেম হয় জানিছে নহয় বহুত মানুহৰ ভিৰ হৈছে তো এতিয়া ঘৰলৈ যাওঁ নাকি শৰ্মা অ' খুৰা 10 টাকাত কেইটা দিবি নেমু টেঙাই 20টা দিবি না 10 টাকাত এ ভাই বল বল ইয়াতে থাকি আৰু এক ছেকেণ্ডো লাভ নাই বল জিছ জগা মে তেৰি ইজ্জত নাহি হে কাহা ইহা পাৰ আতে হে তু ভি ইয়াৰ তো এতিয়া অলপমান ঘৰৰ কাৰণে বজাৰে কৰি লৈ যাওঁ কাৰণ আহিলোঁ যেতিয়া নদীৰ পাৰত আৰু ইয়াতে মানুহে খেতি কৰে ভাবিছোঁ লোকেল বস্তু পাম বুলি তো কি হয় এয়া চাওক বেঙেনা তো লৈ যাওঁ ইয়াৰ পৰা বেঙেনা আৰু নেমু টেঙা খুৰা কিমানকৈ হালি 20 টকা বোলে তো ঠিক আছে চাওঁ কি হয় मान की ऊंचाई पे सोने के लिए पहाड़ है কিনা নাকাটিত যাওঁতে এনেহেন অৱস্থা হৈছে বা কি ওখ আৰু যিখন ট্ৰেইন বৰ্তমান আপোনালোকে দেখিবলৈ পাইছে সেইখন ট্ৰেইনে ইমান ডব্বা কঢ়িয়াই আনিছে তাতে আৰু এইখন দলং তো ভাবিছে কিজানি কমজুৰি দলং বুলি তো মানে একদম লাহে লাহে আহিছে একদম লাহে লাহে চাওক তো এতিয়া ইয়াতে ৰখি আছোঁ আৰু ৰাস্তাটো পাৰ হ'ব পৰা নাই কাৰণ ইমান গাড়ী আহি আছে মানে মানে কি ক'ম আৰু পাৰ হ'ব পাৰিলে আৰু কোনোমতে হয় আৰু বহুত গৰম লাগিছে সঁচাকৈ যাব পাৰিলে হ'ল আৰু তো বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু সৰু ভিডিঅ' বেছি ডাঙৰো হোৱা নাই দীঘলো হোৱা নাই মানে তো আজিলৈ ইমানে ধন্যবাদ আকৌ এটা নতুন ভিডিঅ'ত লগ পাম তেতিয়ালৈ থাকিব ভালদৰে বাই